লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফলো কৰি দিব বুলাই লৈ লাজুকী মুঠতে নিপিকি হাঁহি লৈ নাচো 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 নাচনি ঐ পখিলা ঐ উৰা দি নাচো 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 নাচনি ঐ চাকুৰি ঐ ঘোৰা দি বিহু তলি শুৱনি কৰি যাকে যাকে বহাগি চড়ায় কেতে কিরমি চামাতে মুরে দিয়া কপায় মন্দিরি ঘর ডালে ডালে যাকে যাকে বহাগি চড়ায় কেতে কিরমি চামাতে মুরে দিয়া কপায় ও কুলিটি কেলো কান্দিলি ও কেটে কি গেল নবী নারী হতে বলে আমার মন বলিয়া করিলি ও আমার মন বলিয়া করিলি বাড়িটা পথারতে ধমাই ঢালে বাম ঢালে বাম ঢালে ডালি দিয়া ধমাই কিমান কাম বাড়িটা পথারতে ধমাই ঢালে বাম ঢালে বাম ঢালে ডালি দিয়া ধমাই কিমান কাম সকাল ভাড়োটা কোনো নাই সকাল পড়া হারে হোতাই সকাল ভাড়োটা কোনো নাই সকাল পড়া হারে হোতাই ইমান মোৰ বেদনা নালাগে মোক নাচনি এইবাৰ বিহুতে কবানে মোৰ লগৰী তুমি তুমি কি বুঝতা কোনো
ডিচেম্বৰত ডিব্ৰুগড় জিলা পুথিভঁৰালত আপোনালোকে দেখি পাইছিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ট্ৰফি উন্মোচনটো হৈ গ'ল আৰু সেই ট্ৰফি উন্মোচন যেতিয়া হৈ গ'ল আজি হৈছে 29 নৱেম্বৰ আৰু আজি আহিছে সোণাৰীত সেই ট্ৰফিটো আৰু সেয়া দেখিছে ট্ৰফিটো সেই ট্ৰফিটো আজি ইয়াতে লৈ অনা হৈছে সেইকাৰণে আমাৰ ওচৰতে হয় অলপ আৰু আহিলোঁ যিহেতু ৰূপাই শদিয়া এনেকৈ গোলাঘাট এনেকৈ নি আছিলে কিন্তু তালৈ যাবলৈ বুলি নোৱাৰিলোঁ আৰু সেইকাৰণে যিহেতু আমাৰ ওচৰতে হয় অলপ সেইকাৰণে আহিলোঁ ইয়াতে সোণাৰী ফুটবল খেলপথাৰ আৰু যিহেতু আপোনালোকে গম পাইছে আগৰ ভিডিঅ'ত এয়া হৈছে কেপ্টেইন জিন্তু গগৈ ছাৰৰ সোঁৱৰণি ফুটবল খেল আছে 8 ডিচেম্বৰত লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফ'ল' কৰি দিব লগতে জয় আই অসম জয় আই অসম ধন্যবাদ